माजियाली मुनमुनि गुमग्रा फोथारखौ रैखाथि होनांगौनि दाबिजों जनाय मुखुमा खाग्रा कमिटिया रोजा रोजा मोसौ मैसो लानानै खौरांगिरि मेल खुंदों। मोसौ फिग्रानि दाबिखौ मानिनानै लायाब्ला दावहा नांनो थियारि। धेमाजि जिल्ला जनाय जौगाखां खोन्दोनि सिङाव थानाय मोसौ मैसो जौगाखां खोन्दोनि मावखुलियाव जनाय मुखुमा मोसौ खाग्रा कमिटिया रोजा रोजा मोसौ मैसो लानानै मोनसे खौरांगिरि मेल लायो। जनाय जौगाखां खोन्दोनि माजियाली मुनमुनि 1 नं दाग नं 2185 बिघा हा 1992 मायथाइयावनो आरो 2 नं दागाव 15735 बिघा हा आरो गासै 17920 हाखौ आसाम सरकारनि जौगाखां खोन्दोआ मोसौ फिग्राफोरनो 210 मायथाइयावनो गुमग्रा हा होनानै हगारनानै होयो। नाथाय माखासे गाज्रि मानसिफ्रा बे हाखौ आयेन बेरेखायै 4135 बिघा हायाव बायदि बायदि रोखोमनि आबाद मावनायनि अनगायैबो मोसौ मैसो दानथार सिथार मोसौ गुमग्रा हाखौ सेनानै लानो नाजागासिनो दं होननानै खौरां मेलनि गेजेरजों बुंदों। खौरां मेलनि गेजेरजों मोसौ फिग्राफ्रा सन्देहजों जनाय जौगाखां खोन्दोखौ सोगोमदों जे दिनैसिमबो मानो मानिना लायाखै, जोंखौ आयेन आखायाव लानो गोनां खालामनायखौ मोननाय नङा। फैबाय थानाय 10 साननि गेजेराव 4185 बिघा हाखौ जुदि हगारनानै होआब्ला दावहा नांनो थियारि जासिगोन होननानै सोगोमदों मोसौ फिग्रा कमिटिया। जनायनिफ्राय गौतम बसुमतारीनि खौरां बड'लेण्ड बुब्लि। আজি আমাৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰৰ এই সৰ্বব্যঞ্জক দুগ্ধ উন্নয়ন কমিটিৰ কাৰ্যালয়ত যিটো আমাৰ সংবাদ মেল পতা হৈছে, এই সংবাদ মেলটো আমি ইয়াৰ কাৰণে পাতিবলগীয়া হৈছে। অসম চৰকাৰে আমাক 2010 চনত 17920 বিঘা মাটি সম্পূৰ্ণ আমাক পিজিআৰ পৰিচালনা কমিটিক সম্পূৰ্ণভাৱে আবণ্টন দিয়া আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই আমাৰ 17920 বিঘা মাটি আমাক মাজিয়ালী মুনমুনি মানচিত্ৰৰ পৰা সম্পূৰ্ণভাৱে আজিলৈকে আমাক জোনাই ৰাজচক্ৰ বিষয়াই দিয়া নাই। মাত্ৰ 17920 বিঘা মাটিৰ পৰিৱৰ্তে 13785 বিঘা মাটি আমাক আজি পৰ্যন্ত দিয়া হৈছে। এইটোৰ কাৰণে আমি সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ তথা জোনাই ৰাজচক্ৰ বিষয়াসকলক আমি এইটোৱে জনাব বিচাৰিছোঁ যে আমাক সম্পূৰ্ণভাৱে মাজিয়ালী মুনমুনি পিজিআৰত 17920 বিঘা মাটি আমাক জুকি উলিয়াই দিব লাগে। আৰু 2015 চনত যোনবিলাক মানুহক ইভেকশ্যনৰ নটিচ দিছিলে, এইসকল মানুহক এই পিজিআৰৰ ভিতৰৰ পৰা 10 দিনৰ ভিতৰত উচ্ছেদ কৰি দিব লাগে, এই আমাৰ দাবী। দ্বিতীয়তে, যিসকল বেদখলবিলাকে এই মাজিয়ালী মুনমুনি পিজিআৰৰ ভিতৰত বেদখল কৰি আছে, এই বেদখলকাৰীসকলে আমাৰ জীৱন জীৱিকা কৰা গৰু ম'হবিলাকক কাটিছে, মাৰিছে, বহুতো অনিষ্ট কৰিছে। এই বিষয়ে যদি আমাক সমাধান নিদিয়ে, নহ'লে আমি নিশ্চয়কৈ গোমৌ পালকসকলে নিজেও আইন হাতত তুলি ল'বলগীয়া হ'বও পাৰে। এইটো মই আজি সংবাদ মেলৰ যোগেদি উনুকিয়াই দিছোঁ অসম চৰকাৰক। পাছত আমাক দুখ ধৰিব নালাগিব, কাৰণ এই পিজিআৰখন আমি ব্যক্তিগত স্বাৰ্থৰ কাৰণে এই পিজিআৰখন আমি বিচৰা নাই আৰু অসম চৰকাৰে আমাক দিয়া নাই। গোটেই জোনাইবাসী ৰাইজৰ কাৰণে 17920 বিঘা মাটি আমাক পশুপালন কৰি জীৱন জীৱিকা কৰিবলৈ অসম গভৰ্ণমেণ্টে আমাক দিয়া আছে। কিন্তু জোনাই ৰাজচক্ৰই কি এটা মনোভাৱ লৈ পেলাই আজি পৰ্যন্ত 2015 চনত ইভেকশ্যন কৰিবলগীয়া আছিলে এই মানুহবিলাকক, কিন্তু আজি পৰ্যন্ত ইভেকশ্যন কৰি দিয়া নাই। নিশ্চয় সিহঁতৰ মাজত কিবা এটা ৰাজনীতি বা পলিচি আছে, নিশ্চয় কিবা এটা বুজাবুজি আছে, নহ'লে আজি পৰ্যন্ত ইভেকশ্যন কৰি দিব লাগিছিল আমাক। এইটোৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো অনুৰোধ জনাইছোঁ যে অতি সোনকালে 10 দিনৰ ভিতৰত যেনেকৈ শিলৰ হাকুক ডাঙৰ ডাঙৰ পকীঘৰ উচ্ছেদ কৰিছিলে, ঠিক তেনেকৈ আমাৰ পিজিআৰখনক, মাজিয়ালী মুনমুনি পিজিআৰখনক 10 দিনৰ ভিতৰত উচ্ছেদ কৰিবলৈ অৰ্ডাৰ দিব লাগে। এইটো আমি এই সংবাদ মেলৰ যোগেদি আহ্বান জনাইছোঁ। আৰু লগতে যেতিয়ালৈকে আমাক এই 17920 বিঘা মাটি চাৰিসীমা আমাক জুকি উলিয়াই নিদিয়ে, সেই দিনলৈকে আমি ইয়াত গৰুৰে হওক, ট্ৰেক্টৰেৰে হওক, যিকোনোৰে হওক আমি ইয়াত খেতি বাতি কৰিব নিদিওঁ। যদি খেতি বাতি কৰিবলৈ লয়, তেনেহ'লে হয়তো কিবা এটা অঘটনো ঘটিব পাৰে। এইটো আমি এই সংবাদ মেলৰ যোগেদি আজিয়ে উনুকিয়াই দিছোঁ।
আৰু লগতে আমাৰ পশুপালক মন্ত্ৰী অতুল বৰা ছাৰক এই সংবাদমেলৰ যোগেদি এইটোও ক'ব বিচাৰিছোঁ যে আমাৰ মাজিয়ালী মুনমুনি চাপৰিখন সম্পূৰ্ণভাৱে জীৱন জীৱিকা কৰিবলৈ সুবিধা হোৱাকৈ আমাক আইলেণ্ড মাৰি দিব লাগে, প্লেটফৰ্ম আমাক দিব লাগে আৰু নিবনুৱা ল'ৰা ছোৱালীবিলাকক যাতে চাকৰি নোপোৱা মানুহবিলাকে গৰু ছাগলী পুহি আমি জীৱন জীৱিকা ইয়াত কৰিব পাৰোঁ আৰু লগতে এই যিসকল আমাৰ পিজিআৰৰ ভিতৰত বেদখল কৰি আছে এইসকলকো এই সংবাদমেলৰ যোগেদি উনুকিয়াই দিছোঁ যে আজিৰ দিনটোৰ পৰা যদি আমাৰ গৰু বা ম'হ যদি কাটে কিন্তু আমি সুদাই নেৰোঁ আৰু অসম চৰকাৰে যদি তৎকালীনভাৱে এই ইভেকশ্যন যদি কৰি নিদিয়ে তেনেহ'লে আমি পৰৱৰ্তী সময়ত হয়তো জংগী আন্দোলন কৰাৰো আমি এই সংবাদমেলৰ যোগেদি আমি হুংকাৰ দিছোঁ কাৰণ আমি এইটো আমাক চৰকাৰে আবণ্টন দিছে আবণ্টন দিয়াৰ পাছত দুষ্কৃতিকাৰীয়ে নিজৰ জেপৰ কাৰণে নিজৰ সুবিধাৰ কাৰণে নজনা নুবুজা মানুহবিলাকক ওলাই আনি ইয়াত ট্ৰেক্টৰ চহাই বেপাৰ কৰি আছে নাও চলাই বেপাৰ কৰি আছে কিন্তু পৰৱৰ্তী সময়ত যদি এই কাম যদি ইয়াতে ৰখি নাযায় তেনেহ'লে আমিও ৰখি নাথাকিম নিশ্চয় আমিও আইনীগতভাৱে হ'লেও বা আইন নিজে হাতত তুলিবলগীয়া হ'লেও আমি তুলিবলৈ প্ৰস্তুত আছোঁ বৰ্তমান 17,920 বিঘা মাটিত আমাক 13,785 বিঘা মাটি দিয়া হৈছে 4,135 বিঘা মাটি এতিয়াও বেদখল মুক্ত হোৱা নাই অতি সোনকালে এই বেদখল আমাক মুক্ত কৰি দিব লাগে বুলি অসম চৰকাৰক আৰু জোনাই ৰাজচক্ৰ বিষয়াসকলক এই সংবাদমেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যদিহে নামানে তেনেহ'লে আমিও জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ য'ত আমি চাপৰি এৰি পেলাই ৰাজপথলৈকে গৰু ম'হ নিম নাই আমাক গুলীয়াই হত্যা কৰিব লাগিব নাই গৰু ম'হ সিহঁতে চমজি ল'ব লাগিব আৰু আমাক জীয়াই থকাৰ জীৱন জীৱিকাৰ এটা উপায় কৰি দিব লাগিব এই সংবাদমেলৰ যোগেদি আজিয়ে এখেতসকলক মই সোঁৱৰাই দিছোঁ क'क्राझार सहरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2023-24 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 7 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल्स मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसननोब्ला नैबे मबाइल नाम्बार 6000853288 एबा 8638167582 आव कल खालामनानै स्लट लानो हागोन